আসামলজি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ উল্লেখ কৰা হ'ল। এই প্ৰশ্নোত্তৰকেইটা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে খুবেই জৰুৰী। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে 15 জানুৱাৰীত ভাৰতত কি দিৱস হিচাপে পালন কৰা হয়? উত্তৰ সেনা দিৱস বা আৰ্মি ডে। ৱাঘা সীমা বা ৱাঘা বৰ্ডাৰ কোন দুখন দেশৰ মাজত অৱস্থিত? উত্তৰ ভাৰত আৰু পাকিস্তান। এই সীমা ভাৰতৰ পঞ্জাৱ ৰাজ্যত আছে। IRMBৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ IRMBৰ ফুল ফৰ্ম হ'ল ইণ্টাৰমিডিয়েট ৰেঞ্জ বেলিষ্টিক মিছাইল, অৰ্থাৎ মধ্যমীয়া দূৰত্ব প্ৰক্ষেপ মিছাইল। শ্ৰী শ্ৰী সূৰ্য পাহাৰ মহাপীঠস্থান কোন জিলাত অৱস্থিত? উত্তৰ গোৱালপাৰা জিলা। সূৰ্য পাহাৰ হৈছে এখন আৰ্কিঅলজিকেল ছাইট। ইলেক্ট্ৰিক কাৰেণ্ট অৰ্থাৎ বিদ্যুৎ প্ৰবাহ জোখাৰ একক কি? উত্তৰ এম্পেয়াৰ। ভাৰতত বৰ্তমান কেইখন উচ্চ ন্যায়ালয় আছে? উত্তৰ 25খন। নেশ্যনেল গ্ৰীণ ট্ৰিব্যুনেল অৰ্থাৎ ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ বৰ্তমানৰ অধ্যক্ষ কোন? উত্তৰ ন্যায়াধীশ প্ৰকাশ শ্ৰীবাস্তৱ। হেংদাং কি? উত্তৰ হেংদাং হৈছে আহোমসকলৰ এক পৰম্পৰাগত অস্ত্ৰ। ভাৰতৰ ৰাজ্যৰ ৰাজস্থানক পূৰ্বতে কি নামেৰে জনা গৈছিল? উত্তৰ ৰাজপুতনা বুলি জনা গৈছিল। বৰগংগা ৰক ইনস্ক্ৰিপশ্যন অৰ্থাৎ বৰগংগা শিলালিপি কোনগৰাকী শাসকৰ লগত জড়িত? উত্তৰ বৰ্মন ৰাজবংশৰ শাসক ভূতি বৰ্মনৰ লগত জড়িত। কাৰেন জনগোষ্ঠীৰ লোক ভাৰতৰ কোনখন ঠাইত বসবাস কৰে? উত্তৰ আন্দামান দ্বীপত। কাৰেন জনগোষ্ঠীৰ লোক মূলতঃ ম্যানমাৰত বসবাস কৰা এক জনগোষ্ঠী। ব্ৰিটিছ শাসনৰ সময়ত ব্ৰিটিছে কিছু কাৰেন জনগোষ্ঠীৰ লোকক ম্যানমাৰৰ পৰা এই আন্দামান দ্বীপলৈ আনিছিল আৰু সেয়ে বৰ্তমান এই আন্দামান দ্বীপতো কাৰেন জনগোষ্ঠীৰ কিছু লোকৰ বসতি দেখিবলৈ পোৱা যায়। আগালমাকা কি? আগালমাকা হৈছে গাৰো জনগোষ্ঠীৰ এক কৃষিভিত্তিক উৎসৱ। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।